Hi friends, আৰু আজি আমি বজাৰ পৰা চুঙাত বনোৱা মাছ কিনি আনিলোঁ আৰু আমি আজি চুঙাত বনোৱা আছে তো আমি ঘৰত আৰু বনাই পেলাই খাম আৰু আনিলোঁ খৰিচা টেঙা আৰু খৰিচা টেঙাও কিনি আনিলোঁ আৰু মাছৰ লগত খাম আমি আৰু আমি আনিলোঁ দুটা চুঙা আৰু লগতে খৰিচা টেঙা কিনি আনিলোঁ আৰু আজি ভিডিঅ'টো ৰাতিৰ ভিডিঅ' হয় আৰু কাৰেণ্ট নাছিলে আন্ধাৰ তো আমি এটা চুঙা খুলিলোঁ আৰু এটা চুঙা খুলিব বাকী আছিলে তো এয়া আৰু ফালে আমি চুঙা বনোৱাই হয় তো আমি আৰু ঘৰত ভাজি খাম খৰিচা টেঙা দি খাম আৰু ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমি মিক্স কৰিম নহৰু জলকীয়া আৰু মছলা আৰু হালধি আৰু ইফালে মছলা পানী দিছোঁ এয়া হালধি নহৰু জলকীয়া আৰু মছলা এয়া ঢালিলোঁ আৰু দিলোঁ মছলা হালধি নহৰু জলকীয়া আৰু এয়া মাছত দিয়া হৈ গ'ল আৰু ইফালে আছে খৰিচা টেঙা আৰু এয়া আমি কিনি আনিছিলোঁ বজাৰৰ পৰা খৰিচা টেঙা আৰু এতিয়া আমি মাছত দিম আৰু মাছত দিছোঁ খৰিচা টেঙা আৰু অলপ বাকী আছে আৰু আৰু আজিৰ আমাৰ চুঙা মাছৰ তৰকাৰী হৈ গ'ল আৰু আজি লৈ আহিছোঁ বাই